এই ডেক্সিটোৰ ভিতৰত এতিয়া আমলখিখিনি এড কৰিম। ইয়াৰ বেগত ইয়াৰ মোনাত আমলখি আছে বাল্টি। এইখিনি এতিয়া ধুনীয়াকৈ ধুই মেলি অলপ বইল কৰিম। এক্টিং হৈ গৈছে আৰু ইয়াত এতিয়া ঢলা হ'ব। আৰু এইফালে আছে আমাৰ ইয়াৰ ৰঞ্জিত চেত্ৰীদা। হাঁহ এটা দিয়ক, ইফালে চাই দিয়ক। এতিয়া আচাৰ বনোৱা হ'ব, আচাৰ চাপ্লাই দিয়া হ'ব। ইয়াত বনাই মানে আমি ঘৰলৈ লৈ যাম। সকলে যোগাযোগ কৰিব পাৰে। আমি ইয়াত মানে বনাই লৈ ঘৰলৈ লৈ যাম আৰু ইয়াত বহুত মানে বহুত আমলখি গছ আছে। এইখিনি ধুনীয়াকৈ ধুই পেলাই আৰু ইয়াত ঢলা হৈছে। এইফালে আছে আমাৰ চেত্ৰী। ভাল লাগিছে দেই, এইটো এটা দীপাংকৰ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তোমাৰতো ৰঞ্জিত চেত্ৰী ইমান কষ্ট কৰিলা, নহ'লেতো আমি নোৱাৰিলোঁ। তেখেতে সহায় কৰাৰ কাৰণে আমি ইমান পাৰিছোঁ। ধুলোৱা হ'ল। এইটো আছে ক'ৰবাত আৰু এবাৰ ধুব লাগিব ধুনীয়াকৈ। ধুব লাগিব। নালাগে মই কৰা পাছত আকৌ গুচি যাব। বালি ধুই পেলাইছোঁ, বালি তলত গুচি গ'ল। ফিল্টাৰ পানী অকণ দি দিওঁ, বইল কৰিব লাগে। আজি মেলি দিম, কালি ভৰাই দিম। অলপ এতিয়া আমি ইয়াতে পানী ঢালিছোঁ। এতিয়া আচাৰ প্ৰচেছটো আৰম্ভ হৈ আছে। এতিয়া বইল কৰা হ'ব। সম্পূৰ্ণ ধুনীয়াকৈ পানী দি ল'লোঁ। এতিয়া গৰম কৰি উতলাম মানে অলপ সময়। এতিয়া জুইৰ ওপৰত দিয়া হ'ল। এতিয়া আমি টিংখন ধুনীয়াকৈ চাফ কৰি ল'লোঁ, চাবোন মাৰি ধুনীয়াকৈ ৰ'দত দি ল'লোঁ আমলখিখিনি। টিঙত যিহেতু দিছোঁ সোনকালে শুকাব আৰু আজি দিনটোত ৰ'দত দিম আৰু ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ ইয়াত ঢালিম। এতিয়া আমি ধুনীয়াকৈ তেলখিনি গৰম হ'ব দিম। অলপ শুকান জলকীয়া দিছোঁ। কি লাগে এতিয়া ধুনীয়াকৈ এইখিনি লৰাই লৈছোঁ। গেছটো অফ কৰি দিলোঁ, যিহেতু তেলখিনি উতলিলে। গেছটো অফ কৰি এতিয়া অফ কৰি কেনে ঢালি দিয়া, যিহেতু ভেৰি গুড। এই 4 কাপ দিবা, 4 খোপা। এতিয়া আমি ইয়াত অলপ পৰিমাণে ভিনেগাৰ ঢালি দিম। ভিনেগাৰ ঢালি দিছোঁ। এতিয়া আমি ইয়াত আমলখিখিনি ইয়াত ঢালি দিম। গেছ কালাৰটো যিমানে ঠাণ্ডা হ'ব তিমানে কালাৰটো উঠি আহিব। দিয়ক, নালাগে হৈ যাব। ধুনীয়াকৈ জলকীয়া কৰি টেমাত ভৰাই ল'লোঁ। দেখা পাইছে সেইখিনি।